যদি ঘৰ দেখিছে এইটো ঘৰত আপোনালোকে 20 টকাৰে আপোনালোকে ৰুম পাই যাব মানে। হাই বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে চাই আছে মিনাজ ব্লগছ। আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি আমি ঘূৰিবলৈ আহিছোঁ অলপ কলেজৰ পৰা। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকে ফুল ভিডিঅ'টো চাই লওক। আজি আমি আৰু এইখন হ'ল আমাৰ টুফিং পাৰ্কৰ গেট। এইটোৰে প্ৰস্থান কৰিব লাগে। বন্ধুসকল, আমি আহি গ'লোঁ ফাইনেলি টুফিং পাৰ্কত। ভিডিঅ'টো আপোনালোকে ভালকৈ চাব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব। সম্পূৰ্ণ ভিডিঅ'টো চাই লওক, আহক। আপোনালোকক আৰু এটা ইনফৰমেশ্যন দি দিছোঁ। এইটো যদি ঘৰ দেখিছে এইটো ঘৰত আপোনালোকে 20 টকাৰে আপোনালোকে ৰুম পাই যাব মানে বেলেগ কিবা নহয়, অকল ৰেষ্ট ল'বলৈ। এইটো ID ৰুম হয়, আপোনালোকে ৰেষ্ট ল'ব পাৰিব ইয়াত আহি। বেলেগ ঠাই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। এয়া চাই লওক আপোনালোকে পাৰ্কৰ সৌন্দৰ্য। বহুত সুন্দৰ হয় পাৰ্কটো। আপোনালোকেও কেতিয়াবা আহিব, অকলে আহিব, আকৌ কাৰোবাক লৈ নাহিব। এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আমাৰ হোজাইৰ ওচৰতে যেন এখন টুফিং পাৰ্ক আছে, এইটো আমি আগতে ভবা নাছিলোঁ। যেতিয়া তাত গৈছোঁ, তাত গৈ পিনে চাইছোঁ বহুত সৌন্দৰ্য, প্ৰাকৃতিক সৌন্দৰ্যৰে একেবাৰে ভৰপূৰ পাৰ্কখন। আপোনালোকেও যদি কেতিয়াও সময় পায় তেনেহ'লে এইটো পাৰ্কত এবাৰ হ'লেও যাব। মই নিজে ৰেকমেণ্ড কৰিম আপোনালোকে এবাৰ হ'লেও যাব। তাত গৈ বহুত ৰিলেক্স ফিল কৰিব। এনেকুৱা ফিলিং আহে। তাৰ পিছফালে অলপ ঠাই আছে, ৰেষ্টৰুম আছে, ইয়াত সকলো আছে, সুবিধাবোৰ পাব আপোনালোকে। আৰু আমি গোটেই পাৰ্কখন ঘূৰি ইয়াত অলপ ৰেষ্ট ল'বলৈ বহিছিলোঁ। তাৰ এইটো দৃশ্য। বন্ধুসকল, ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ আজিৰ কাৰণে। বাই। আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত হ'লে ফ'ল' কৰিব।